আজিৰ পৰা বিটিআৰৰ পৰ্বতচূড়াৰ দেৱীতোলাত ৰাভা ব্যাপ্তিষ্ট কনভেনশ্যন ৱমেন ফেলোশ্বিপ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ। উক্ত দুদিনীয়া কাৰ্যসূচীত বহিঃৰাজ্য পশ্চিমবংগ মেঘালয়ৰ পৰা আহিছে মহিলাসকল। সভাখনত ধৰ্মীয় সভা, বিভিন্ন ধৰণৰ নাচ গান আৰু মহিলাসকলৰ বিভিন্ন আলোচনা বিলোচনা অনুষ্ঠিত হ'ব বুলি ৰাভা ব্যাপ্তিষ্ট কনভেনশ্যন ৱমেন ফেলোশ্বিপৰ সভানেত্ৰী আৰু সম্পাদিকাই জানিবলৈ দিয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মিজোৰামৰ মিছেছ এফ লাল ৰুচামী ৰুখামা, মিছেছ জুৱেল মেজেম্ব্ৰাই। মোৰ নামটো হাছানী কোচ আৰু মোৰ এইটো সংগঠনৰ ৰাভা ব্যাপ্টিষ্ট ৱমেন ফেলোশ্বিপৰ ছেক্ৰেটাৰী হয়। আপোনালোকে যিটো সভা অনুষ্ঠিত কৰি আছে এইটো কেইদিনীয়া হ'ব? এইটো 1.5 দিনীয়া হয়। আজি সন্ধিয়াৰ পৰা কালি দুপৰীয়ালৈকে হ'ব। আচ্ছা, ইয়াত কি হ'ব ইয়াত আপোনালোকৰ? ইয়াত আমাৰ এইটো প্ৰগ্ৰাম যিটো হৈছে, আমি যিটো হেৰি কৰিছোঁ, এইটো স্পেচিয়েলি আমি ৰাভা মহিলাসকলৰ কালচাৰ ডেভেলপমেণ্টৰ আৰু আমাৰ ইউনিটি ডেভেলপমেণ্টৰ আৰু আমি ভৱিষ্যতৰ আমি কি কৰিব পাৰোঁ সেইবিলাকৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। আমি শিক্ষাৰ বিষয়েও আমি আলোচনা কৰিম আৰু ইয়াত মাজত আমাৰ ইয়াত অলপ নাচ গানো এইবিলাকো হ'ব। সেইটোৱে ধৰ্মীয় সভা হ'ব। এইটো একচুৱেলি আমি ধৰ্মীয় হ'ব হয়, কিন্তু আমি ধৰ্মীয় হ'লেও আমি ইয়াত আমাৰ কালচাৰৰ বিষয়ে আৰু আমাৰ শিক্ষাৰ বিষয়ে আমি ইয়াত শিকোঁ। সবকে সামৰি লৈছে? সবকে আমি সামৰি লৈছোঁ। কোন থাকিব ইয়াত? আমাৰ চিফ গেষ্ট হৈছে আমি মিজোৰামৰ পৰা আমাৰ চিফ গেষ্ট মাতিছোঁ। এখেতৰ নাম হৈছে মিছেছ লাল ৰুচামী। ইয়াত কিমান মানুহ সমাগম ঘটিব বুলি আপুনি ভাবে? ইয়াত আমি ভাবিছিলোঁ 3000ৰ আমি মানুহ ইয়াত একেলগে এনেকুৱা আমি 3000ৰ মানুহ আমি ডেলিগেটছৰ আশা কৰিছিলোঁ, কিন্তু আমি এতিয়া দেখিলে বতৰ অলপ অসুবিধা হৈছে, সেইকাৰণে হ'ব চাগে অলপ কমি যাব পাৰে। 1500 বা 2000 মান হৈ যাব পাৰে। ইয়াত আমি অসমৰ নামনি অসমৰ আৰু মেঘালয়া এই ৱেষ্ট ছাইডৰ মেঘালয়া আৰু ৱেষ্ট বেংগলৰ পশ্চিমবংগ। আমি চব একমডেশ্যনৰ আমি ব্যৱস্থা আছে। আৰু গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, জনজাগৰণ লাইভ। মেজাংকৰী, এ হাউচ অফ আছামিজ ট্ৰেডিশ্যনেল ৱেৰ এণ্ড অৰ্নামেণ্ট। কাপোৰ বোৱা মেখেলা চাদৰ, পাট মুগা বোৱা আৰু অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনা জেইল ৰোড, যোৰহাট। যোগাযোগ 9706375472। আহক আমি সকলোৱে দুৰ্গা পূজা উদযাপন কৰোঁ অসমৰ ঐতিহাসিক থলুৱা প্ৰতিষ্ঠান ডুগডুগিৰ নতুন গহনাৰ সৈতে। অসমৰ সকলোতকৈ জনপ্ৰিয় অসমীয়া গহনা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, যি 12টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত প্ৰতিষ্ঠান ডুগডুগি শ্ব'ৰুমলৈ আহক আৰু ক্ৰয় কৰক পুৰণি বিভিন্ন অসমীয়া গহনা, লগতে পাব নিজে বিচৰা ডিজাইন। 9টাকৈ বৰ্ষ অতিক্ৰম কৰা ডুগডুগিৰ সঠিক মূল্য আৰু 100% শুদ্ধ অসমীয়া গহনাৰ শ্ব'ৰুম আৰু অনলাইনৰ যোগেদিও ভাৰতৰ যিকোনো ঠাইতে ল'ব পাৰিব নিজে বিচৰা যিকোনো ডিজাইনৰ অসমীয়া গহনা কেৱল ডুগডুগি। ৰাজমহল ৰেষ্টুৰেণ্টে যোৰহাট তথা অসমবাসী ৰাইজলৈ যাচিছে শাৰদীয় দুৰ্গোৎসৱৰ অফুৰন্ত শুভকামনা।
মা দুৰ্গাই আপোনাসমৰ দুখ দুৰ্গতি নাশ কৰি সুখ শান্তি সমৃদ্ধিৰে ভৰাই তোলক। লগতে আহক আমি দুৰ্গোৎসৱৰ সুবিমল আনন্দৰ মাজতে আপোনালোকৰ আতিথ্যৰ বাবে ৰঙে ৰূপে সজাই তুলিছো আমাৰ ৰেষ্টুৰেণ্ট ৰাজমহল। যোৰহাটৰ অভিজাত প্ৰাণকেন্দ্ৰ গড় আলিৰ অভিজাত পূজাস্থলী পদাৰ্পণ কৰিবলৈ আহোঁতে লগতে পদাৰ্পণ কৰক ৰাজমহলত। খন্তেক জিৰণি লৈ সুস্বাদু ব্যঞ্জনেৰে ইণ্ডিয়ান চাইনিজ পাশ্চাত্যৰ স্বাক্ষৰ সুখ সপৰিয়ালে শাৰদীয় মুহূৰ্ত উপভোগ কৰক। ৰাজমহল ৰেষ্টুৰেণ্ট চেণ্ট্ৰেল বেংকৰ বিপৰীতে গড় আলি যোৰহাট।